যদি এইখিনি কথাই তোমাৰ অন্তৰত জুই লগাব পৰা নাই তেনেহ'লে ভিডিঅ'টো চিধাই ডিছলাইক মাৰি দিবা আৰু যদি পাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাবা। যদি তুমি দুখীয়া হৈ জন্ম লৈছা সেইটো তোমাৰ ভুল নহয়, কিন্তু যদি তুমি দুখীয়া হৈ মৰি যোৱা সেইটো নিশ্চয় তোমাৰেই ভুল হ'ব। নিজৰ জীৱনটোক লৈ নিৰাশ নহ'বা। তোমাৰ দৰে জীৱন কাৰোবাৰ বাবে সপোন হ'ব পাৰে। যদি তুমি সেইটো বস্তু পাব বিচাৰা যিটো বস্তু তুমি আজিলৈকে পোৱা নাই, তেনেহ'লে তুমি সেইটো কাম কৰা যিটো কাম তুমি আজিলৈকে কৰা নাই। তুমি সমাজক সলনি কৰিব নোৱাৰা, কিন্তু সমাজৰ লগত মিলিব পৰাকৈ নিজকে সলনি কৰি ল'ব পাৰিবা। অতীতত যি ভুল কৰিলা তাক পাহৰি যোৱা, কিন্তু সেই শিক্ষাক পাহৰি নাযাবা যি শিক্ষা তুমি অতীতত কৰা ভুলৰ পৰা পালা। বৰ্তমানত হাঁহি ধেমালি কৰি জীয়াই থাকা, কিন্তু ভৱিষ্যতে যি পাব বিচাৰা তাৰ বাবেও সমানে কাম কৰি যোৱা। সপোন সেইটো নহয় যিটো তুমি শুই থাকোঁতে দেখা, সপোন সেইটোহে যিয়ে তোমাক শুবলৈ নিদিয়ে। যিসকল লোকে তোমাক পাৰ্চনেলি নাজানে তেওঁলোকৰ কথা তুমি পাৰ্চনেলি লোৱাৰ দৰকাৰ নাই। যদি তোমাৰ ধন নাই তেনেহ'লে তুমি হেজাৰ জ্ঞানী হৈও লাভ নাই, কিন্তু ধনী হ'বলৈকে জ্ঞান আৰু বুদ্ধিৰ বহুত দৰকাৰ। অসফল হোৱা মানেই হাৰি যোৱা নুবুজায়, কিন্তু অসফল হৈ পুনৰ চেষ্টা নকৰাকেই হাৰ মানি লোৱা বুলি কোৱা হয়। যেতিয়ালৈকে কোনো এটা কাম কোনো এজন মানুহে কৰি নেদেখুৱায় তেতিয়ালৈকে সেই কামটো আমি অসম্ভৱ বুলিয়েই ভাবোঁ। মানুহৰ জীৱন দুটা বস্তুৰ পৰাই সলনি হয়, এটা হ'ল সৌভাগ্য আৰু আনটো হ'ল কঠোৰ পৰিশ্ৰম। কিন্তু সঁচা কথাটো হ'ল সৌভাগ্য সকলোৰে নাথাকে আৰু কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতাও সকলোৰে নাথাকে। বাঘে জাপ মৰাৰ আগতে দুখোজ পিছলৈ যায়। যদি তুমিও তোমাৰ জীৱনত কেতিয়াবা পিছ পৰি যোৱা তেনেহ'লে কঁকালত টঙালি বান্ধি লোৱা, কাৰণ জীৱনে এতিয়া তোমাক এটা ওখ জাপ মৰাৰ সুযোগ দিবলৈ গৈ আছে। বেয়া সময়ত কিছুমানে নিজে ভাগি পৰে আৰু কিছুমানে ৰেকৰ্ড ভাঙি পেলায়। তোমাৰ পৰৱৰ্তী প্লেন সদায় ছেক্ৰেট ৰাখিবা, কাৰণ তোমাৰ বাবে ভাল কামনা কৰা লোক থাকক বা নাথাকক, বেয়া কামনা কৰা লোক থাকিবই। কথাৰে নহয় কামেৰে মানুহক দেখুৱাই দিয়া, কাৰণ মানুহে শুনাতকৈ চাবলৈ বেছি ভাল পায়। যদি তোমাৰ কেতিয়াবা এনেকুৱা লাগে যে তোমাৰ সপোনবোৰ ইমান ডাঙৰ আৰু আনতকৈ বেলেগ কিয়, তেতিয়া তুমি বুজিবা তুমি সপোনক নহয় সপোনে তোমাক বাছি লৈছে। দীৰ্ঘ পথ দেখি ভয় নকৰিবা, কাৰণ পাহাৰৰ পৰা বৈ অহা নদীয়ে কেতিয়াও নুশুনে সাগৰলৈ কিমান দূৰ। যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰিতেই সীমিত থাকিব তেতিয়ালৈকে কেৱল চাকৰি জন্ম হ'ব, মালিক নহয়। ষ্ট্ৰাগল কৰাৰ সময়ত মানুহ সদায় অকলেই থাকে, কিন্তু যেতিয়া সফলতা প্ৰাপ্তি হয় তেতিয়া সকলো তেওঁৰ লগত থাকে। আজিলৈ ইমানে, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে কুশলে থাকক আৰু মটিভেটেড হৈ থাকক।